নমস্কাৰ সকলোকে মই লক্ষ্মীয়ে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই যোৱাকালি আহিছিলোঁ জামুগুৰিলৈ মোৰ লগৰজনীৰ ঘৰত ফুৰিবলৈ কাৰণে, আৰু আজি আহি গ'লোঁ ৰিম্পীহঁতৰ ঘৰত, কাৰণ তাই মোক মাতি আছিলে সিহঁতৰ ঘৰলৈ, আৰু ইয়াৰ আগৰবাৰ আহোঁতে সিহঁতৰ ঘৰলৈ অহা নহ'ল। আৰু সিহঁতৰ আইতাজনীয়ে চাওকচোন ইমান কি বস্তু বনাইছে বিধে বিধে। গাঁৱৰ মানুহৰ যে মৰমবোৰে সুকীয়া। কথা এটাই আছে নহয়, দুখীয়া মানুহৰ ঘৰত খাবলৈ যাব আৰু ধনী মানুহৰ ঘৰত চাবলৈ যাব। এয়া আমি খাই বৈ আকৌ ঘূৰি আহিলোঁ। আৰু এজন লগৰ ঘৰলৈ গৈছিলোঁ বাৰু, ভিডিঅ' কৰাহে নহ'ল। আৰু এয়া আহি পাই গ'লোঁ, শিখাহঁতৰ ঘৰৰ ওচৰে পালোঁ। সেয়া আমাৰ ঘৰ পাই এয়া গ'লোহি। শিখাৰ মাকে এইটো কিবা কৰি মইনামতি। আছিলে আৰু শিখাই কৈছে এয়া বোলে মইনামতি। এতিয়া আহিলোঁ সিহঁতৰ বাৰীৰ পিছফালে। চাওকচোন সিহঁতৰ বাৰীৰ পিছফালে এখন ধুনীয়াকৈ বাগান আছে, আৰু ময়ো অকণ বাগানৰ মাজে মাজে আহিলোঁ, যিহেতু আমাৰ ঘৰৰ ফালে বাগান নাই বুলিয়ে ক'ব পাৰি। আৰু সৰুৰ পৰা বাগান দেখিও পোৱা নাছিলোঁ। ডাঙৰ হৈ যেতিয়া বিশ্বনাথ চাৰিআলি তেজপুৰ এইফালে আহিব ল'লোঁ, তেতিয়াৰ পৰাই সেই বাগানো দেখিলোঁ। আজি ভিডিঅ'টো ইমানলৈ।